ওয়েলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকক লৈ যাম ছিকিমলৈ। এয়া চাওক ছিকিমৰ মনোমোহা দৃশ্য। ৰাস্তাৰ কাষেৰে গৈ থাকোঁতে এই দৃশ্যবোৰ উপভোগ কৰিব পাৰি। আমি ছিকিম গৈ পোৱাৰ পিছত সন্ধিয়া এয়া MG মাৰ্কেটত গৈছিলোঁ। MG মাৰ্কেটৰ মনোমোহা দৃশ্য দেখিলে আপুনিও আপ্লুত হৈ পৰিব। নেক্সট ডে আমি গৈছিলোঁ জিৰ' পইণ্ট। এইখন জিৰ' পইণ্ট। তাৰ সন্মুখতে আছে পাৰ্লিয়ামেণ্ট হাউচ, ছিকিমৰ পাৰ্লিয়ামেণ্ট হাউচ। কিমান পৰিপাটি দেখিছেনে? তাৰপিছত আমি গৈছিলোঁ ছিকিমৰ অৰ্কিড গাৰ্ডেনখনলৈ। এয়া চাওক অৰ্কিড গাৰ্ডেনখনৰ ধুনীয়া পৰিৱেশ। আপোনালোকে মোৰ লগত উপভোগ কৰক। মই এয়া গৈছিলোঁ যোৱা অক্টোবৰ মাহতে কলেজৰ পৰা। আমাৰ ডিপাৰ্টমেণ্ট এটা ফিল্ড ৱৰ্ক থাকে, তাৰ কাৰণে গৈছিলোঁ। কিন্তু তেতিয়া ইউটিউব চেনেল খুলিম বুলি ভবা নাছিলোঁ, সেইকাৰণে সকলোবোৰ বস্তু মই ভিডিঅ' কৰি ৰখা থোৱা নাছিল। কিছুমান ফটো সেইকাৰণে আপোনালোকক ভিডিঅ'ৰ মাজে মাজে আপলোড কৰিছোঁ। যদি বেয়া পায় তেনেহ'লে ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো চাই কেনে পাই লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব একদমেই। আৰু যিসকলে মোৰ চেনেলটো চাই আছে তেওঁলোকলৈ মই অনুৰোধ জনালোঁ যে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। এয়া মোৰ ফ্ৰেণ্ড চাৰ্কেল, তেওঁলোকে ফটো উঠাত তামাম ব্যস্ত। এই অৰ্কিড গাৰ্ডেনখনত সকলো ধৰণৰ ফুল পোৱা যায়। মই বিশেষ নাম নাজানো। চাওক কি ধুনীয়া পৰিৱেশ, কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে তেওঁলোকে, নহয়নে বাৰু? ইয়াৰে বেকগ্ৰাউণ্ড মিউজিকটো আপোনালোকে শুনিবলৈ পাব। এয়া এটা টেম্পল হয়, তাৰে ছিকিমৰ লোকেল টেম্পল, নাম নাজানো কি হয়। নেক্সট ডে আমি গৈছিলোঁ এখন টেম্পললৈ, মনত নাই মোৰ নামটো, আপোনালোকক পিছত পৰে জনাম। তাৰপিছত গৈছিলোঁ ঝাংকাৰী ফললৈ। এয়া চাওক ঝাংকাৰী ফলৰ ভিডিঅ' দিছোঁ আপোনালোকলৈ। ইমান ধুনীয়া পৰিৱেশ, কি ক'ম মানে, মনটো জুই পৰি যায় তাতে যোৱাৰ লগে লগে। আপোনালোকে যদি ছিকিমলৈ যায় তেন্তে এই ঝাংকাৰী ফল চাবলৈ একদম নাপাহৰিব। মই চাৰিওফালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কি ধুনীয়া পৰিৱেশ। আপোনালোকে সন্মুখৰ পৰা দেখিলে আৰু বেছি আপ্লুত হৈ পৰিব। মানে মই একদম ভাষা নাই ভিডিঅ'টোৰ পৰা। ইমান ধুনীয়া লাগিছে, ইয়াত বহুতো ঠাইৰ পৰা মানুহ আহে। ইয়াতে আমি লগ পোৱা বেছিভাগ মানুহ ফুৰিবলৈ আছিল। नहीं जा रहा कहीं। নেক্সট আমি চুইমিং পুল এটাত গৈছিলোঁ আৰু তাতে চুইমিং পুলৰ মাজত থকা এই হেৰিবোৰ তাৰে হয়। এয়া এটা টেম্পল হয়। এইটো চাওক চাংবো লেক, তাতে ফটো উঠা। আৰু এইটো বাবা হৰভজন সিঙৰ মন্দিৰ হয়। তাৰ লগতে আৰু এটা ফল আছে, সেইটো আপোনালোকক দেখাম। সেইটো ফল চাবলৈ হ'লে বহুত ওপৰলৈ উঠি যাব লাগিব। চাওক চাৰিওফালে পৰিৱেশ ইমানেই ধুনীয়া, কি ক'ম আৰু। ইয়াতে ওপৰত শিলৰ মাজে মাজে ওপৰলৈ উঠি যোৱা হয়, সেইকাৰণে তেনেকৈ বেলেগে ভিডিঅ' কৰিবলৈ ৰিস্ক নলয়, ফোন পৰি গ'লে কিবা হৈ যায় বুলি। তো মই নিজে ভিডিঅ' কৰিব লগা হৈছে, সেইকাৰণে মোক ভিডিঅ'ত দেখা নাপায় আপোনালোকে। সেয়া চাওক সন্মুখত আমাৰ ডিপাৰ্টমেণ্টৰ হেড ছাৰ গৈ আছে, HOD ছাৰ, আৰু তাৰ পিছে পিছে আমি গৈ আছোঁ। সন্মুখৰ দুজনী মোৰ ফ্ৰেণ্ড হয়,
কিছুমান মানুহ চাই আহিলে আমি এইখন ফলছ চোৱাৰ লগতে আমি নাথুলা পাছলৈ গৈছিলোঁ। সেইখিনি মই এতিয়া আপলোড কৰিবলৈ নহ'ল, পাহৰি থাকিলোঁ। তাতে গৈছিলোঁ নাথুলা পাছ, ইণ্ডিয়া আৰু চাইনাৰ যিটো বৰ্ডাৰ আছে সেইটো আমি একদম সন্মুখৰ পৰা চাব পাৰোঁ। অৱশ্যে তাতে তেনেকৈ ফটো বা ভিডিঅ' কৰিবলৈ দিয়া নহয়। নিশ্চয় আপোনালোকে জানে কিয় দিয়া নহয়। আমাৰ কাণ্ট্ৰিৰ লগত চাইনাৰ বৰ্ডাৰ আছে যিহেতু, সেইকাৰণে আমি যদি এইবোৰ ক'ৰবাত আপলোড কৰোঁ তেতিয়াহ'লে তেওঁলোকে ইনফৰমেশ্যনবোৰ পাই যাব। সেইকাৰণে তাতে ভিডিঅ' বা ফটোশ্বুট কৰিবলৈ একদমেই দিয়া নহয়। আৰু নাথুলা পাছটো আপোনালোকে জানেনে সাগৰ পৃষ্ঠৰ পৰা কিমান ওপৰত আছে? 14,000 ফুট ওপৰত হয়। তাতে গ'লে আপোনাৰ উশাহ, যদি হাৰ্টৰ প্ৰব্লেম আছে তেনেকুৱা পেচেণ্ট বা বুঢ়া বা কম বয়সীয়া ল'ৰা ছোৱালী তেওঁলোক একদম যাব নোৱাৰে। বিকজ তাতে উশাহ লোৱাৰ দিগদাৰ হয়, সেইকাৰণে সকলো যোৱা সম্ভৱ নহয়। কাৰণটো হৈছে সাগৰ পৃষ্ঠৰ পৰা বহুত ওপৰত আছে নাথুলা গেট পাছ। এইখিনি ভিডিঅ'ৰ লগত মই সেইখিনি কথা সংগতি ৰাখি কৈছোঁ, যিহেতু আপোনালোকে বেয়া নাপাব। মই সেইখিনি ভিডিঅ' কৰা নহ'ল আৰু এইখিনিতে কৈ দিছোঁ আমি তাতেও গৈছিলোঁ বুলি। এয়া চাওক, সেয়া দেখিবলৈ পাইছেনে কি ধুনীয়াকৈ পৰি আছে পানী। अच्छा है कि नहीं है? हम जब अच्छे से मतलब पीछे का व्यू सबसे पहले देखते हैं, पीछे का देखिए कैसे कितना बेस्ट है। वही तो ये आप मोफरेट बांध कान में वहाँ यहाँ पर खिंचाओगे है वहाँ पर का कहाँ? लाहे धीरे जब नहीं भैया, बहुत हो गया। चलिए देरी की जगह तो ड्राइवर ड्राइवर बोला कि भाग जाएंगे। अरे ड्राइवर भाग जाएगा, जल्दी चलिए, 2 घंटा यहीं हो गया। हाँ नहीं है। আমি মোৰ 7 দিন আছিলোঁ তাতে। গোটেইখিনি মোৰ তাত নাই ভিডিঅ' কৰা, ফটো আছে। ফটোবোৰ আপোনালোকে দিলে আমনি পাব, কিমান ফটো দি আছে বুলি ভাবিব, সেইকাৰণে ফটোবোৰ দিয়া নাই। কি চাফা, কিন্তু বহুত ঠাণ্ডা পানী দেই, একদম হাতৰ চুব নোৱাৰি, ইমান ঠাণ্ডা। তাতে অক্টোবৰ মাহতে আমাৰ ইয়াতে অসমত ডিচেম্বৰ জানুৱাৰী যেনেকুৱা ঠাণ্ডা থাকে তেনেকুৱা ঠাণ্ডা হয় অক্টোবৰ মাহতে। আৰু জানুৱাৰীটো বৰফ পৰে, ক'ব নোৱাৰি তাতে কিমান ঠাণ্ডা হ'ব পাৰে তাতে। এয়া শিৱ মন্দিৰৰ এটা ফটো, আৰু তাৰ পৰা এটা মই ফটোশ্বুট কৰিছিলোঁ তলফালে, চাওক কিমান ধুনীয়া। আৰু এয়া মই তাৰপিছত আমি তাৰ পৰা ঘূৰি অহাৰ মুহূৰ্তত এয়া চাওক মেঘবোৰ একদম আমাৰ লগত থকা যেন লাগিছে, কাৰণ আমি সাগৰ পৃষ্ঠৰ বহুত ওপৰত আছিলোঁ। এনেকুৱা লাগিছে মেঘবোৰ আমাৰ লগে লগে গৈ আছে। এইখিনি মই গাড়ীৰ ভিতৰৰ পৰা কৰিবলৈ লগা হৈছে কাৰণে বৰ স্পষ্ট হোৱা নাই, আৰু ভিডিঅ'তকৈ ৰিয়েলত চাই কিনে বেছি ভাল লাগিছে।
বাছত সকলো যাব নোৱাৰে কাৰণ তাতে যোৱা ৰাস্তাটো বহুত অকোৱা পকোৱা হয়। আপুনি তাতে যোৱাৰ আগমুহূৰ্ততে আপোনাৰ মূৰ চুৰ ঘূৰাই দিব পাৰে তাতে যোৱাৰ কথাটো দূৰতে। এয়া চাওক, মই ইয়াকৰ ওপৰত উঠি বহি আছোঁ আৰু এয়া চাওক কিমান ধুনীয়া পৰিৱেশ। এয়া আমি ছিকিমৰ পৰা অসমলৈ অহাৰ মুহূৰ্তত ৰাস্তাত ফটো উঠাইছিলোঁ আৰু এয়া আমাৰ ৰেল ষ্টেচনত আমি অসমলৈ আহিম। এয়া চাওক মোৰ অৱস্থা, এনেকৈ আমি অসমলৈ ঘূৰি আহিলোঁ।